নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই মই মাইনু বৰুৱাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে গৰু বিহু আৰু আজি আমাৰ পুৰণা গাঁৱত মানে পানীতোলা গাঁৱত প্ৰত্যেক বছৰে পানীতোলা যুৱ সংঘৰ তৰফৰ পৰা ৰাজহুৱাকৈ বিহু মাৰে আৰু তালৈকে এতিয়া যাবলৈ বুলি ওলাইছো। সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো চাই যাব। আৰু এই বছৰ গাঁৱৰে জীয়ৰী আৰু বোৱাৰী লগ লাগি জেং বিহু মাৰিব আৰু গাঁৱৰে কণমানিসকলে লগ লাগি ঘৰে ঘৰে হুঁচৰি মাৰিব আৰু তাতে আমাৰ ল'ৰা তন্ময়ো আছে। পাৰিলে তাৰো কিছু অংশ আপোনালোকক দেখাম, ভিডিঅ'টো চাই যাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট কৰিব। লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল বাটনটো অল কৰি ল'ব। তেন্তে বলক ভিডিঅ'টো উপভোগ কৰক। এয়া আমি পানীতোলা গাঁও পালোহি। ইয়াতে ৰাজহুৱাকৈ হুঁচৰি মাৰিব আৰু এয়া গাঁৱৰে ৰাইজসকল বিহু উপভোগ কৰিবলৈ গোট খাইছেহি। ৰাতিপুৱা ইয়াতে বিহুৱান উত্তোলন কৰা হ'ল। এইফালে সকলোকে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে গাঁৱৰে বয়োজ্যেষ্ঠসকল। এয়া হুঁচৰি আৰম্ভ হৈছে, তেন্তে উপভোগ কৰোঁ আহক।
কথাটো ডাঙৰ মাইকী গুচি যাব ডাঙৰ মাই ৰাতি হৈ আহিব পুলিকে টেকিয়ে ডাঙৰ মাই নিজাল পাই কান্দিব কান্দিব ঘৰৰ কাষত কৰিলো গছৰ ডালত দিব ঘনী ৰাতি আমনি ভাঙিব বসন্তৰ কেঁচা টোপনি আপোনাৰ মহিমা আপুনি বেকত কৰি দিব পৰা পৰিধান দিব পৰা পৰিধান সেই বাঘমস্ত আইসমস্ত যিমানখিনি বিহু উপযুক্ত হ'ল হৈ গোটেইখিনি আমি বহাগৰ বিহু উপলক্ষে আমি ইয়াতে ভাগি বিহু হুঁচৰি আৰম্ভ কৰোঁ। তাৰপৰা গাঁৱে ভূঞে যাম। ইয়াতখিনি অনেকখিনি অপাধ পায়
অপৰাধখিনি মাৰ্জন কৰিব আৰু আমাৰ এইদৰে পঢ়ি থাকিবলৈ শক্তি বিভক্তি আৰু সকলোখিনি যি কুশল ৰাখে সেইখিনি আমাৰ মনৰ কামনা কৃষ্ণ মন চিতৰ পূৰণ কৰি